চেনেল কিবা কিবিলৈ বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আশা কৰোঁ সকলোৰে ভাল, মোৰো মজ্জা। হাঁহি দিয়া, হাঁহি দিয়া। চাওক না, আমাৰ তাত অকণমানো ৰ'দ নপৰে, অকণমানো ৰ'দ নপৰে। কি কৰিব, উপায় নাই, ৰ'দ নপৰে। য'ত ত'ত কাপোৰবিলাক মেলি দিয়া আছে, য'ত ত'তেই মায়ে কাপোৰত বহি আছে। মোক গালি দিব, ভয়ো লাগিছে। গালি দিলে একদম মুখখন চলি থাকিব, বৈদ্য গালি দিব। আৰু মাইনাৰ কাপোৰবিলাক ৰাস্তাত মেলি দিয়া আছে, ৰাস্তাত বহুত ৰ'দ, ওলাব নোৱাৰি, ইমান ৰ'দ। তাৰে কাপোৰবিলাক মেলি দিয়া আছে ইয়াতে এনেকৈ মেলি দিয়া আছে, ইয়াতে মেলি দিয়া আছে। তাইৰ কাপোৰবিলাক শুকাব লাগিব, সৰু ছোৱালী ন, তাইক কাপোৰবিলাক মানে লাগিয়ে থাকে। আৰু এইটো ৰাস্তাত আগতে মানে হেৰি কৰিছিলে, কাপোৰ চাপোৰ বাতি কাঢ়িছিলে। মায়ে যে তাত বৈ আছে, সেইবিলাক মানে কাপোৰ আগতে ইয়াতে ৰাস্তাতে চলাইছিলে জেঠীমাহঁতৰ লগত। বহুত ভাল লাগে এইটো পৰিৱেশ, গাঁৱৰ পৰিৱেশৰ কথাটো ক'বই নালাগে। আহিবচোন কেতিয়াবা আমাৰ পিনে গাঁওখন চাবৰ কাৰণে। গামোচাত ফুল তুলিবৰ কাৰণে মানে গীতা বনাই আছে মায়ে। ভয়ো লাগি আছে, যদিও ভিডিঅ' বনাই আছোঁ। মায়ে মুখখন ফুলাই আছে, গালিয়ে দিব চাগে, দিলে দিব আৰু ন, কি ক'ব। মায়ে গালি পাৰিব, কোনে গালি পাৰিব। এতিয়া যদি গালি পাৰিছে আৰু নেক্সট টাইমত আকৌ ভাল। মা সদায় মায়ে, চাওক না মুখখন ক'লা কৰি আছে। অ' মা কিবা এটা হাঁহি আছে মা। মই কাপোৰত বহিছোঁ, অকণমান মাক হেল্প কৰি দিওঁ। এনেকৈ ভিডিঅ' বনাই থাকিলেতো নহয়, গালি পাৰিব। কি মুখ একদম কৰিলে ভয় লাগে, তামান ভয় লাগে। হাঁহিও থাকে মাজে মাজে, কি ক'ব। সকলোতে মাৰি থাকে চাগে, এনেকুৱা ন, কি ক'ব। কাপোৰত নবহিলেও মানে ক'ব কাপোৰত এতিয়া কাপোৰত বহি আছোঁ, একো হোৱাই নাই, এনেই বহি আছোঁ এনেই। ভাবি আছে তুলি আছোঁ ফুল, মা আৰু মই মাক এনেই অকণমান হেল্প কৰি দি আছোঁ। আহিছে আমাৰ জেঠীমা, জেঠীমা ভাল লাগে ন এনেকৈ মানুহ আহি থাকিলে। একেবাৰে নাম চাম শুনি একদম তামাৰ, মোৰো কিবা মনটো ভাল লাগি আছে। কিবা নামত ফুৰিব মন যায় আছে, কিয় বা আমাৰ ওচৰত নাম চাম নাই। নাম চাম থাকিলে ভাল লাগে ন, টাইমটো পাছ হয়, বস্তুবিলাক শিকিব পাৰি। আৰু গানো বহুত ভাল লাগে, শুনিয়ে থাকোঁ, বহুত ভাল পাওঁ গান। মই মাজে মাজে গাওঁ, কাউৰীয়ান মাত, কি ক'ব, চিঞৰি থাকোঁ, গালি শুনোতেই যায়। এই কিয় বোলে চিঞৰি আছা, কিয় চিঞৰি আছা। মই আহিলোঁ ৰাস্তাত ওলাই কিনে ভিডিঅ' বনাবৰ কাৰণে। আমাৰ চিনেমাও আহিছে, তাই এইটো মাক মানে বৌ, তাই মানে চাই আহিছে মোৰ পিনে, হাঁহি মাৰি থাকে কেতিয়াবা কেতিয়াবা। হাঁহি দিয়া, চিনেমা হাঁহি দিয়া, বোলো হাঁহি দিয়া, দিয়া ধুনীয়া বতাহ দি আছে, বহুত ভাল লাগে মানে এইটো। চাওক না পৰিৱেশটো চাওক। আমাৰ গৰমৰ দিনত যোনে আহে মানে আহি কিনে কয় আৰু ইমান ধুনীয়া ঠাণ্ডা। কিন্তু এতিয়া ঠাণ্ডাৰ দিন পৰিছে, আমাৰ টেনশ্যন, ৰ'দ নপৰে আমাৰ ঘৰত। তো আমি আৰু ইয়াতে চকী পাই কিনে বহি থাকোঁ, কি কৰিব, উপায় নাই। ঘৰত কাপোৰ চাপোৰ নুশুকায়, বহুত প্ৰব্লেম। গৰমৰ দিনত আৰু ভাল লাগে দিয়কচোন, গৰমৰ দিনত একদম মজা, ফেন নহ'লেও চলি যায়। পিনে যে ঘৰটো দেখিছে, সেই ঘৰটো আগতে মানে হেৰি আছিলে, মাটিৰ আছিলে, মন্দিৰৰে হয়। তাত মানে আমি খেলিছিলোঁ, ধাৰাবিলাক আছিলে, সেইবিলাকেদি মানে ঘৰ বনাই লৈছিলোঁ। আমি আছিলোঁ চাগে চাৰিজনী মানে, বা দুজনী আছিলে, আৰু মোতকৈ সৰু হ'ব ভাইটি, আমাৰ ওচৰৰে। আমি চাৰিজনে মানে পূৰা খেলিছিলোঁ, বহুত ভাল লাগিছিল।
কাজিয়া হয় আৰু আমাৰ মানে বা আৰু মোৰ মানে কি হয় তাইৰো চুলিখিনি বহুত দীঘল আছিলে মোৰো চুলিখিনি দীঘল মই মানে অকণমান বেছি উৎপতীয়া আছিলোঁ তাইৰ লগত মানে ডেইলি কাজিয়া হয় চুলিবিলাক টানা টানি হয় আৰু এজনী বা আছিলে তাই মানে অকণমান ধীৰ গম্ভীৰাইছিলে তাই ইমান কাজিয়া নকৰে আমাৰ বাজনী তাইৰ লগত যিজনীৰ লগত মোৰ মানে কাজিয়া হৈছিল তাইৰ আৰু মোৰ কাজিয়া লাগিলে বাজনীয়ে মানে সেই বাজনীক কয় আৰু যে হেৰি তাইক নামাতিবি তাৰপিছত আৰু তাই কয় তহঁতৰ কাজিয়া লাগিছে মই কি কৰিম মই কিয় নামাতিম এনেকুৱা আৰু বহুত ভাল দিন আছিলে কিন্তু আজিকালি ল'ৰা ছোৱালী তেনেকুৱা হেৰি নাপায়ে মানে পৰিস্থিতি নাপায়ে আজিকালি ডাইৰেক্ট ফোন স্কুলৰ পৰা আহিব ডাইৰেক্ট মোবাইলটো মাক দেউতাকে ওলাই দিব যে এইটোতে খেলি থাক আগতে আমি সেইটো পোৱা নাছিলোঁ স্কুলৰ পৰা আহোঁ খেলোঁ অকণমান টাইম শুই কিনে তাতে এইটো ভিডিঅ'টো চালে মানে গম পাই যাব এতিয়া আমাৰ কথাই কৈছে তহঁতৰ কথাই কৈছোঁ বহুত মিছ কৰোঁ সেইবিলাক দিন স্কুলত যোৱা একেলগে অহা খেল ধেমালি কৰা বহুত মিছ কৰোঁ এতিয়া আৰু চবেই চবৰ লাইফতে ব্যস্ত তহঁতেও তহঁতৰ লাইফত ব্যস্ত তো সেয়াই আৰু সময়টোৱে তেনেকুৱা সময় য'ত যেনেকৈ যাক লৈ যায় ন কিন্তু আগতে যিটো মানে পৰিৱেশ আছিলে বহুত বেছিয়ে ভাল লগা আছিলে এতিয়া মানে কি হৈছে আগতে আমাৰ ঘৰ মাটিৰ আছিলে বা প্ৰায়ভাগৰে মাটিৰে ঘৰ আছিলে কিন্তু মানুহ কম আছিলে আমাৰ ইয়াতে 4 ঘৰ আমি 5 ঘৰমান আছিলোঁ এতিয়া 22 ঘৰমান চাগে হ'ল তো এতিয়া মানে মানুহবিলাকৰ কি হৈছে বহুত বেলেগ ধৰণৰ হৈছে আৰু কি ক'ম জানেই নহয় তাৰপিছত মানে আগতে যিটো মিলা প্ৰীতি আছিলে এতিয়া সেইবিলাক নাই আছে কিন্তু আগৰ দৰে নহয় আৰু আগৰটো বহুত বেলেগেই আছিলে তো সেইবিলাক মনত পৰিলে কেতিয়াবা মন চন বেয়া লাগে যে আগতে কেনেকুৱা আছিলে আৰু এতিয়া কেনেকুৱা হৈ গ'ল এতিয়া যিমানেই মানুহৰ টকা পইচা হৈছে সিমানেই মানে অকণমান বেলেগ ধৰণৰ হৈ গৈছে ইমান বুজাব নাযাওঁ হয়তো কিছুমানে গাত পাতি লৈ কিনে বেয়া পাব পাৰে আৰু যদি মই কিবা ভুল কথা কৈছোঁ বেয়া নাপাব ভুল হ'লে শুধৰাই দিব তেনেকুৱাই আৰু কিন্তু আজিকালি এইটো ক'ব বিচাৰিছোঁ যে অহংকাৰ টকা পইচাক লৈ কিনে কেতিয়াও অহংকাৰ কৰিব নালাগে য'ত যেনেকৈ আছে ন তেনেকৈ থাকিব লাগে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে ইমান নাজানো ভালকৈ কথা ক'বৰ কাৰণে লাহে লাহে শিকি আছোঁ যদি ভুল হয় শুধৰাই দিব আৰু কমেণ্ট কৰি কিনে জনাব কেনেকুৱা পায় যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই